নমস্কাৰ জি.কে. ৰতন ৰয় চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি চেনেলটোত নতুন হয় প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, পিছত সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰথম প্ৰশ্ন, অসমত কোনগৰাকী খেলুৱৈৰ কাৰণে ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? উত্তৰটো হ'ল ভোগেশ্বৰী বৰুৱা। দ্বিতীয় প্ৰশ্ন, অসমৰ প্ৰথম বেংকটোৰ নাম কি? উত্তৰটো হৈছে গুৱাহাটী বেংক লিমিটেড। তৃতীয় প্ৰশ্ন, বাণ থিয়েটাৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে তেজপুৰত। চতুৰ্থ প্ৰশ্ন, 1942 চনত আন্দোলনৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন? ইয়াৰ উত্তৰটো হৈছে কনকলতা বৰুৱা। পঞ্চম প্ৰশ্ন, আহোমৰ শেষ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। ষষ্ঠ প্ৰশ্ন, বাংলাদেশৰ মুদ্ৰাৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে টাকা। সপ্তম প্ৰশ্ন, ভাৰতৰ প্ৰথম মহাকাশচাৰী নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাকেশ শৰ্মা। অষ্টম প্ৰশ্ন, অসমৰ লগত কোনখন ৰাষ্ট্ৰই সীমা ভাগ বতৰা কৰে? উত্তৰটো হৈছে ভূটান। 9 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ আৰু গংগা বাংলাদেশত একলগ হোৱাৰ পিছত তাক কি বুলি কয়? উত্তৰটো হৈছে যমুনা। 10 নম্বৰ প্ৰশ্ন, অলিম্পিকৰ পতাকাখনত কোনটো ৰং ব্যৱহাৰ কৰা নহয়? ইয়াৰ উত্তৰটো হৈছে কমলা। 11 নম্বৰ প্ৰশ্ন, নেমু আৰু আমলখিত ভিটামিন কি থাকে? ইয়াৰ উত্তৰটো হৈছে ভিটামিন চি। 12 নম্বৰ প্ৰশ্ন, কনকলতা বৰুৱা কোন আন্দোলনত শ্বহীদ হৈছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন। 13 নম্বৰ প্ৰশ্ন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে?
ইয়াৰ উত্তৰটো হৈছে গুজৰাটত। 14 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। 15 নম্বৰ প্ৰশ্ন, অসমৰ লগত কিমানখন ৰাজ্যই সীমা ভাগ বতৰা কৰে? ইয়াৰ উত্তৰটো হৈছে 7খন। প্ৰশ্ন নম্বৰ 16, কি বস্তু ফ্ৰিজত থাকিলেও গৰম থাকে? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে জনা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আমাৰ চেনেলৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।